ৰাজ্যৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে অহা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰিলে মাননি বৃদ্ধি। এই মাননি বৃদ্ধিক পুনৰ বিবেচনা কৰিব লাগে ৰাজ্য চৰকাৰে। অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কৰ্মীসকলৰ কাৰণে 1500 টকা আৰু সহায়িকাসকলৰ কাৰণে 750 টকাৰ মাননি বৃদ্ধি ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যত বৰ্তমান মূল্য বৃদ্ধিৰ ফলত অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি কমেও 20,000 টকা পৰ্যন্ত বৃদ্ধি পাব লাগে বুলি ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অংগনবাদী কৰ্মী সহায়িকাসকলে। অংগনবাদী কৰ্মী সহায়িকাসকলে দীৰ্ঘদিনে আন্দোলন কৰি আহিছিল যে তেওঁলোকক মাননিৰ সলনি মজুৰি প্ৰদান কৰিব লাগে আৰু চৰকাৰী সা-সুবিধাৰ অন্তৰ্ভুক্ত কৰিব লাগে অংগনবাদী কৰ্মী সহায়িকাসকলক। ৰাজ্যত কৰ্মৰত হৈ থকা আন চৰকাৰী কৰ্মচাৰীৰ দৰেই এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে। সকলো সা-সুবিধা প্ৰদান কৰিব লাগে অংগনবাদী কৰ্মী সহায়িকাসকলক। কাৰণ কামৰ বোজা, চৰকাৰী কামৰ বোজা অংগনবাদী কৰ্মী সহায়িকাসকলৰ দিনক দিনে বৃদ্ধি পাইছে। সেয়েহে কৰ্মীসকলৰ যি 8,000 টকা আৰু সহায়িকাসকলৰ 4,000 টকাৰ যি মাননি, সেই মাননিৰে তেওঁলোকৰ ঘৰ নচলে। সেয়েহে ৰাজ্য চৰকাৰে পুনৰ এবাৰ বিবেচনা কৰিব লাগে অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত। অহা অক্টোবৰ মাহত হ'ব লগা বাজেট অধিৱেশনত অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি মাননি, সেই মাননিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিবেচনা কৰক। অসমৰ 1,10,000 অংগনবাদী কৰ্মী সহায়িকাই অতি আগ্ৰহেৰে বাট চাই আছে অহা অক্টোবৰ মাহৰ বাজেটত যাতে অসম চৰকাৰে অংগনবাদী কৰ্মীসকলৰ যি দৰমহা নিম্নতম 20,000 টকা আৰু সহায়িকাসকলৰ 15,000 টকাৰ যাতে ঘোষণা কৰে, সেই আগ্ৰহেৰে বাট চাই আছে। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত যাতে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰে। যিসকল অংগনবাদী কৰ্মী সহায়িকাই এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগলৈ নতুন খবৰসমূহ দি থাকিবৰ কাৰণে চেষ্টা কৰিম।